প্ৰথমতে এই হাঁহটো চাওক, দেখিছে ইয়াৰ অৱস্থা কি হৈছে। মানে একদম সুস্থ সবল এটা ধুনীয়া হাঁহ। আজি ৰাতিপুৱা আমি খুলি দিছিলোঁ আৰু খুলি দিয়াৰ পাছতে ইহঁতি চৰিবলৈ ওলাই গৈছিলে। আৰু ওলাই যোৱাৰ পাছত যেতিয়া মই অলপ দেৰি পিছত সিহঁতক চাওঁ, দেখোঁ যে মতা হাঁহ এটা আছে, এটা মতা হাঁহ নাই, চকত গ'ল। কাৰণ গোটেই জাকটো একেলগে থাকে। তাৰপিছতে ইফালে সিফালে মন কৰোঁতে দেখোঁ যে তাহাঁতি অকণমান কাষত এইফালে চৰিব গৈছিলে। তেতিয়া সেই তাতে সেই চৰা মানে জেগাতে তাহাঁতি ঘূৰি ফুৰা জেগাতে এনেকৈ পৰি আছে বননিৰ মাজত। কি হ'ল বোলো, আৰু যিহেতু মতা হাঁহে মাত নামাতে, মানে বহুত ডাঙৰকৈ নিশ্চয় গম পোৱা নাই কি হৈছে। আমি চিঞৰি চাই আছোঁ, মাতি আছোঁ, ই মতা নাই। তাৰপিছতে যেতিয়া আমি ওচৰলৈ গৈ দেখিলোঁ, দেখাৰ পিছত ইয়াক লৈ আহিলোঁ। লৈ অহাৰ পাছত ইয়াৰ মানে এনেকুৱা ধৰণৰ অৱস্থা হৈছে। এয়া চাওক, এই মোৰো নাহিবি নাহিবি নাহিবি। এয়া চাওক, ভৰিকেইটা কোচ খাই গৈছে, ভৰিকেইটা কোচ খাই পেলাই পৰি এনেকুৱা কৰি আছে। এয়া চাওক, একদম সুস্থ সবল এটা হাঁহ। আপোনাক লাইভ দেখাইছোঁ বন্ধুসকল, আপোনালোকক লাইভ দেখাইছোঁ। এইটো কি প্ৰব্লেম বাৰু আপুনি জনাওকচোন। আপোনালোকে প্লিজ জনাওক এইটো কি প্ৰব্লেম, কি হৈছে মই বুজিব পৰা নাই। তাৰপিছত জিভা উলিয়াই দিছে, হাঁহে জিভা উলিয়াই দিছে। মই প্ৰথম দেখিছোঁ মানে এইটো প্ৰব্লেম মোৰ লগত। আজি 3-4 বছৰ মই হাঁহৰ লগত লাগি আছোঁ যদিও এই প্ৰব্লেমটো মই দেখা নাই হাঁহৰ কেতিয়াও। এয়া চাওক, এয়া দেখিছেনে, জিভা উলিয়াই দিছিল সি। এয়া চাওক, এয়া চাওক। আৰু মই এতিয়া দৰৱ কি দিম মই ভাবিয়ে পোৱা নাই। কাৰণ ভিটামিনটো তাহাঁতক দিয়ে থাকোঁ, আৰু ভিটামিন এণ্টিবায়'টিক মাজে মাজে দিয়ে থকা হয়। এয়া চাওক, আৰু মুন নাহিবি তই, যা যা। এয়া চাওক, ভৰিকেইটা কোচ খাই গৈছে। মই ভৰিকেইটাত কিবা লাগিলে বুলি মই ঠাণ্ডা পানীও দি দিলোঁ। তাৰপিছতে কুহুমীয়া গৰম পানীও দি দিলোঁ, যে কিবা কাৰণে ঠৰঙা লাগি গৈছে বা কিবা হৈছে বুলি। কিন্তু সুফল পোৱা নাই। মানে এতিয়া বেছি সময় হোৱা নাই, 5 মিনিট হৈছে আমি প্ৰব্লেমটো ধৰিব পাৰিছোঁ। 5 মিনিট হৈছে প্ৰব্লেমটো আমি ধৰিব পাৰিছোঁ। চাওক, চাওক, হাঁহটো সুস্থ সবলেই হৈ আছে, চব ঠিক আছে। কিন্তু ভৰিয়ে খোজ কাঢ়িব পৰা নাই, ভৰিকেইটা কোচ খাই গৈছে আৰু ডিঙিটো এনেকৈ পেলাই দিছে। জিভা উলিয়াই দিছে, মানে মুখখন এনেকৈ ঠোঁটকেইটা মেলি দিছে। তো কি প্ৰব্লেম মই ধৰিব পৰা নাই। আজি 2-3-4 বছৰ মই হাঁহ ফাৰ্মৰ লগত জড়িত হৈ আছোঁ, হাঁহৰ লগত জড়িত হৈ আছোঁ, আৰু এনেকুৱা প্ৰব্লেম মই নাই পোৱা।